Hello guys, good morning. মোৰ নতুন ভিডিঅ' এটাত আপোনালোকক আকৌ স্বাগতম জনাইছোঁ। আজি মই আকৌ গৈ আছোঁ বেংগল পাগল যে। তো গাইজ আমি গোৱালপাৰা ষ্টেচনৰ বেক চাইডে সোমাইছোঁ। মানে বহুত ৰ'দ আছিলে, খোজকাঢ়ি আহিছিলোঁ। দুজন বন্ধু আহিছিলে থ'বলৈ। চ' ইয়াতে ষ্টেচনটো এইখন ইপিনে যাব লাগে। দেখাই আছোঁ বাৰু আপোনালোকক, বেছি ষ্টেচনৰ ওচৰত নেদেখাওঁ। আৰু মই আজিলৈকে কোৱা নাই মই বাৰে বাৰে কিয় যাই থাকোঁ তাত, কি আছে মোৰ তাত। মোটামুটি এইটো বছৰত মই 20 বাৰমান অহা যোৱা কৰিলোঁ। চ' আজি হয়তো সকলোবোৰ কথা কৈ দিম, কাৰণ তাত যোৱাৰ কোনো সুখৰ কাৰণ নাই একচুৱেলি। তো আপোনালোকক কৈ আছোঁ বাৰু। তো গেছ ফাইনেলি ষ্টেচন আহি গ'লোঁ। মোটামুটি আৰু 1 ঘণ্টামান আছে ট্ৰেইন। চ' বলক লগ পাইছোঁ আৰু। তো গাইছ অহাকালি 15 আগষ্ট, যোনদিনা আপোনালোকে ভিডিঅ'টো চাই আছে। আৰু ইয়াতে পতাকা ওলমি আছে চাওক। সেই আগৰ নিচিনাই ধুনীয়া লাগিছে ভিউটো। আৰু আজি সকলোবোৰ কথা খুলি ক'বলৈ চেষ্টা কৰিম, আপোনালোকে যাতে চাই সকলো ভিডিঅ'টো। তো গাইজ ট্ৰেইন আহি পোৱা নাই, মোটামুটি আধা ঘণ্টাৰ বেছি লেট আছে। চ' ৰৈ আছোঁ আৰু ট্ৰেইনত উঠি কিনে বাকীখিনি দেখাই আছোঁ। আৰু কাহানীটো ট্ৰেইনতে ক'ম বুলি ভাবিছোঁ। তো ব'লক আমাৰ লগত। তো বেছ কাহিনীটো এনেকুৱা, 2019ৰ কথা, যেতিয়া হাঁহি ফূৰ্তি থকা এটা ফেমিলি হঠাৎ এজাক ধুমুহাই শেষ কৰি দিলে। হঠাৎ এদিন দেউতাৰ পেটৰ বিষ, খাব নোৱাৰা, তেনেকুৱা ধৰণৰ বেমাৰ হ'ল। হস্পিটেলত গ'লগৈ, দুদিন থাকিল। তাৰপাছত হস্পিটেলত যেতিয়া ডক্টৰে টেষ্ট কৰিলে, তেতিয়া ক'লে আৰু বহুত ডাঙৰ বেমাৰ হৈছে। চ' তাৰ কাৰণে বাৰে বাৰ এনেকুৱা হ'ল, খাব নোৱাৰা হ'ল। আৰু দেউতাক যিমান সোনকালে পৰা যায় ট্ৰিটমেণ্ট কৰাটো উচিত আৰু। চ' সেইটো ভাবি কিনে প্ৰথমবাৰৰ বাবে মুম্বাই গৈছিলোঁ। কিয় অসমৰ ল'ৰা, গোৱালপাৰাৰ সৰু এখন ঠাইৰ ল'ৰা, বাহিৰত দেখুৱাই নাছিলোঁ। চ' সেইবাৰ বহুত সাহস কৰি মুম্বাই গ'লোঁ। তাত মোটামুটি 1.5 বছৰমান থাকিব লগা হ'ল। তো বঙাইগাঁও আহি পালোঁ, বঙাইগাঁও ষ্টেচন। তো চাই থাকক আমাৰ লগত, লগ পাম, দেখুৱাম। আৰু গাইজ সেই 2019ৰ পৰা আজি 2022। চ' তেতিয়াৰ পৰা এনেকৈ চলি আছে। মুম্বাই যাব লাগে, আহিব লাগে, ট্ৰিটমেণ্ট চলি আছে। এতিয়াও ভাল হোৱা নাই, নাজানো কেতিয়া ভাল হয়। আৰু আশা কৰোঁ যাতে মোৰ নিচিনা আৰু যাতে কাৰো লগতে নহয়। তো কি ক'ম আৰু। চ' গাইজ এনেকৈ ভিডিঅ' বনাই গৈ আছোঁ। আশা কৰোঁ আপোনালোকে চাই ভাল পায় নে বেয়া পায় নাজানো, বাট আশা ৰাখিছোঁ যাতে ভিডিঅ'বিলাকত লাইক, কমেণ্ট আৰু শ্বেয়াৰটো কৰি দিয়ে। আৰু আজি ভিডিঅ' বনাবলৈ মন নাছিল, মনটো গাটো একদমেই ভাল নহয়। তথাপিও আপোনালোকৰ কাৰণে ভিডিঅ' বনাবলৈ চেষ্টা কৰিছোঁ, যাতে আপোনালোকে চাই ভাল পায়। আৰু বলক গাইজ যাওঁ, গৈ থাকোঁ আমি। যিমান মই বাহিৰত আছিলোঁ, ইমান ডাঙৰ ভয়বিলাক আহিছিল নাই ভালকৈ নাজানো, বাট এতিয়া এইবিলাক চেষ্টা কৰিছোঁ। বাকী কৰিলোঁ এতিয়া এনেকুৱা দুজন মানুহ দিছিলোঁ, মানে কিয় থাকিব নোৱাৰে। চ' সেইকাৰণে প্ৰশিক্ষণ তাহাৰত দিছিলোঁ। চ' এতিয়া মই ধৰিছোঁ নামি গ'ল। তো গাইজ কিবা এটা কথা ভইচ দি আছোঁ, একবাৰ ভইচটো ক্লিয়াৰ নাহে। এইটো ভিডিঅ'ত ভইচ অভাৰ কৰি দিম বাৰু, বেয়া চেয়া নাপাব।
কাৰণ বহুত বতাহ দি আছে আৰু ট্ৰেইনৰ আৱাজৰ কাৰণে মানে ভইচটো নাই যে, কাৰণ মই এক্সট্ৰা মাইক ইউজ নকৰোঁ, যি কওঁ মোবাইলতে কওঁ। চ' এইবাৰ হয়তো ভইচ অভাৰ কৰিব লাগিব, নাজানো এতিয়া যেতিয়া কৈ আছোঁ এইটো মাইক আহিব নে নাই, নে এইটো ভইচ অভাৰ কৰি দিব লাগিব। চ' লগ পাই আছোঁ বোলো আগত বহুত দূৰ। তো বেছ ফাইনেলি উঠিলোঁ, এতিয়া ঘৰত যাওঁ। চ' আজিৰ ভিডিঅ'টো এইখিনি আছিল, গতিকে আপোনালোকে লাইক কমেণ্ট কৰিব। হয়।